আমি জানো এতিয়া ঘোৰ কলিকাল। এই কলিৰ কালত পৰি আমি নিজক নিজে ধ্বংসৰ ফালে আগবাঢ়িছোঁ। এই কলিযুগত কটা মৰা হিংসা হিংসি ঠগ প্ৰবঞ্চনা দিনক দিনে বৃদ্ধি হ'বলৈ ধৰিছে। ইয়াৰ প্ৰমাণ আজি আমি খোজে প্ৰতি দেখি আহিছোঁ। এই কলিযুগৰ 5টা সত্য কথাক লৈ ভগৱান শ্ৰীকৃষ্ণই কৈছিল। কলিযুগৰ এই 5টা কথা আজি পৰ্যন্ত সফল হোৱা পৰিলক্ষিত হৈছে নে নাই, বা আমাৰ মাজত কিদৰে ঘটি আহিছে, ইয়াৰ ওপৰতে এই মোৰ ইউটিউব চেনেলটিত আপোনালোকৰ বাবে নজনা কিছু কথাক লৈ আহিছোঁ। আশা কৰোঁ আপোনালোক সকলোৱেই চাব। আৰু লগতে জনাব খোজোঁ, যদি আপুনি মোৰ এই ভক্তিকথা ইউটিউব চেনেলটোলৈ প্ৰথমবাৰ আহিছে, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি ল'ব আৰু মোৰ এনেধৰণৰ ভিডিঅ'ৰ নটিফিকেশ্যন পাবৰ বাবে কাষতে থকা বেল বুটামটো টিপি থ'ব। বলক এতিয়া ভিডিঅ'টোৰ ফালে আগবাঢ়োঁ। যেতিয়া 5 পাণ্ডৱ বনলৈ যাবলৈ ওলাইছিল, তেতিয়া 5 পাণ্ডৱে আহি ভগৱান শ্ৰীকৃষ্ণক সুধিলে, হে বাসুদেৱ, কলিযুগৰ প্ৰভাৱ বা মানুহবোৰনো কেনে চৰিত্ৰৰ হ'ব? তেতিয়া ভগৱান শ্ৰীকৃষ্ণই কৈছিল, মই এতিয়া তোমালোকৰ প্ৰশ্নৰ উত্তৰ দিব নোখোজোঁ। তোমালোক 5 ভাতৃ এতিয়াই বনলৈ যোৱা আৰু বনত কি দেখিলা আহি মোক ক'বা। ভগৱানৰ আদেশমতে 5 পাণ্ডৱ বনলৈ যাবলৈ ওলাল। বনত গৈ যি দেখিলে 5 পাণ্ডৱ স্তম্ভিত হৈ পৰিলে। বনত গৈ 5 পাণ্ডৱে কি দেখিলে, ভগৱন্তই কি উত্তৰ দিলে বাৰু আপুনি জানেনে? জানিবৰ বাবে এই ভিডিঅ'টো শেষৰলৈকে চাই থাকিব। প্ৰথমে যুধিষ্ঠিৰে ক'লে, মই দুডাল শুঁৰ থকা এটা হাতী দেখিলোঁ, যিটো মোৰ বাবে অতি আশ্চৰ্যকৰ আছিল। তেতিয়া শ্ৰীকৃষ্ণই কৈছিল, কলিযুগৰ মানুহবোৰো দুখন মুখৰ হ'ব, ক'ব এটা কিন্তু কৰিব আন এটা। তাৰ পাছত অৰ্জুনে ক'লে, হে বাসুদেৱ, মই যি দেখা পালোঁ অতি আশ্চৰ্যকৰ। এটা পক্ষীৰ পাখিত বেদ লিখা আছিল, কিন্তু সি মৰা জীৱ জন্তুৰ মাংস ভক্ষণ কৰি আছিল। ই কেনে সম্ভৱ? তেতিয়া শ্ৰীকৃষ্ণই কৈছিল, হে অৰ্জুন, কলিযুগত মানুহবোৰে অতি গুণী জ্ঞানী সুন্দৰ হৈ দেখুৱাব, কিন্তু ভিতৰৰ অন্তৰখন কু কপট প্ৰলোভনেৰে ভৰি থাকিব। অসৎ উদ্দেশ্যে আগবাঢ়িব, নকৰিবলগীয়া কাম কৰিবলৈ কুণ্ঠাবোধ নকৰিব। তাৰ পাছত নকুলে ক'লে, এটা প্ৰকাণ্ড শিলে ডাঙৰ ডাঙৰ গছক ভাঙি আহি সামান্য এজোপা সৰু গছত লাগি ধৰি আছে। ই কেনেদৰে সম্ভৱ? তেতিয়া শ্ৰীকৃষ্ণই কৈছিল, কলিযুগত মানুহবোৰৰ জ্ঞান বুদ্ধি বিবেক এবং বিনাশ হৈ যাব। অনেক ধন সম্পত্তিয়ে ৰক্ষা কৰিব নোৱাৰিব। যদি হৰি নাম শ্ৰৱণ কীৰ্তন আদি কৰে, সেই পতনৰ পৰা ৰক্ষা পাব পাৰিব। তাৰ পাছত ভীমে ক'লে, মই এজনী গাই গৰু দেখিলোঁ, মাতৃ চেনেহে পোৱালিটোক ইমানেই চেলেকিছে, তাৰ শৰীৰ ৰক্তাক্ত হৈ পৰিছে। তেতিয়া শ্ৰীকৃষ্ণই কৈছিল, কলিযুগৰ মানুহবোৰ শিশুপালৰ দৰে হ'ব। মাকবোৰৰ সন্তানৰ প্ৰতি ইমানেই মমতা হ'ব, সন্তানৰ বিকাশ হ'বলৈ সুবিধাই নাপাব। মায়ামোহত ইমানেই ব্যস্ত হৈ পৰিব, ঘৰ পৰিয়াল ধ্বংস হৈ যাব। তাৰ পাছত সহদেৱে ক'লে, মই বনৰ মাজত 5-6টা মান পানীৰে ভৰি থকা কুঁৱা দেখিলোঁ। তাৰ মাজত এটা কুঁৱা খালী আছিল। ই কেনেকৈ সম্ভৱ? তেতিয়া শ্ৰীকৃষ্ণই কৈছিল, কলিযুগৰ মানুহবোৰে সতী সন্তানৰ বিয়া পাৰ্টি আদিত লাখ লাখ টকা খৰচ কৰিব, কিন্তু কাষতে থকা দুখীয়া ব্যক্তিজন অনাহাৰে কটাব। তেওঁলৈ চাবলৈও কাৰো সময় নহ'ব। অৰ্থাৎ কলিযুগত খাদ্য ভাণ্ডাৰ অজস্ৰ থাকিলেও দুখীয়া গৰীব ব্যক্তি ভোকত মৰিব। ভিডিঅ'টি আজিলৈ ইমানেই আছিল। যদি ভাল পালে এটা লাইক কৰি যাব নাপাহৰিব।